¿Qué hay? Good morning, বন্ধুসকল ৰাতিপুৱা শুই উঠি আজি চাওক কি দেখিছো কি ধুনীয়াকে বতাহ ধুমুহা আহিছে নহয় কিন্তু ৰাতি আজি যদি এনেকা হলহেঁতেন নহয় কিন্তু অৱস্থা বেয়া হ'লহেঁতেন দিনত ইমান ভয় লগা ৰাতি হ'লে মোৰ ধমাকা ভয় লাগে কাৰণ কেলে এনেকা পৰিস্থিতি পাই থৈছে মানে বতাহ ধুমুহাৰ কাৰণে মোৰ এনেকা ভয় লাগে মানে কি ক'ম চাংতলত মানে বিছনা তলত সোমাই ৰক্ষা নাইকিয়াকৈ আমি থাকি পাইছোঁ চ' আমাৰ জেগাডোখৰ পাহাৰীয়া অকণমানতো পাহাৰৰ ওচৰতে তো সেইটো কাৰণে মানে বহুত জোৰ মানে বতাহ মাৰে এইটোতে দিনত কাৰণে ইমান এটা হেৰি লগা নাই কিন্তু বহুত বেয়াকৈ দিছে কিন্তু টিং ডাঙাই দিছে অ' মাই গড বগৰী গছ পূৰা পাগলা কৰা দিছে আজি আমাৰ ৰাইজৰ কাম কৰা আছিলে কিন্তু কাম কৰা নহ'ব চাগে বিজুলী মাৰিছে পূৰা ৰাইজৰ আজি কাম কৰা আছিলে আকৌ মই এইফালে যাবলগীয়া আছিলে কিন্তু অৱস্থা পাতি এয়া তো দেখা যায় কি হয় নহয় ন বতাহ ধুমুহা মাৰিছে আমি বাপ বেটা তিনিটা কম্বলৰ তলত সোমাই ল'লোহি দেই কাৰণ বাহিৰত মানে ঠাণ্ডা আৰু পূৰা বতাহ মা জানো ক'লৈ গ'ল মা চাহ বনাইছে চাগে জানো কি কৈছে নাজানো আমি তিনিটা একদম পূৰা কম্বলৰ তলত বিন্দাছ এইটো মই সৌপিতে সৰুটো অলপ গেজু আছে এতিয়া আমি চাহ তাহ খাম ধুনীয়াকৈ খাই বৈ কিন্তু নামঘৰলৈ কাম কৰিব যাম বতৰটো অলপ এৰিছে বতাহ ধুমুহাটো গ'ল ৰাইজৰ কাম কৰি কিনি চাউল আনিব যাম আজি ভিডিঅ'টো লম্বা কৰি দিম চাব হা ক'ত আহিছে এইয়া আমাৰ শ্ৰীমতীয়ে এইবিলাক কি পিঠা বুলি বনাইছে এই নাজানো নাম মই এই তেল যে চাকে যে পিপা নে চিপা কি কয় পিপা কি না পিপাটো ভৰাই এনেকৈ পিঠা বনাইছে দেখিছে তো চাহটো খাই লওঁ তাৰপিছত এপাক নামঘৰলৈ ওলাই যাম দেই চাহ তাহ খাই ধুনীয়াকৈ নামঘৰলৈ বুলি ওলাই আহিলোঁ নামঘৰলৈ আহি দেখিলোঁ সকলো লাগি আছে লগতে ময়ো লাগি যাওঁ হ'লেও চব চাগতো ময়ে আহিছোঁ আছিলে 2-3জনীমান আহিছিলে তাৰপিছত আমি আহিলোঁ দাদা মই এনেকৈ আমি 4-5জনমান আহিলোঁ তাৰপিছত চব মানুহ আহি গ'ল আহি কিনি চবেই লাগি গ'ল পিছত গোটেই মহিলাসকলো আহি গ'ল চাহ তামোল দিবলৈ ধুনীয়াকৈ ভাত পানী বনাবলৈ তাৰপিছত চবকে বোলো উঠাই লওঁ গাঁৱৰে সৰু ল'ৰা এটাক ক'লোঁ বোলো তই ধুনীয়াকৈ ভিডিঅ'খিনি কৰ পিছত মই কি কৰিবলৈ কৈ ল'ম সি কিন্তু ভিডিঅ'টো ইমান ধুনীয়াকৈ কৰিলে নহয় আৰু এইটো মই কাঠবিলাক এডিটিং লগোৱা নাই সি কাটি পূৰা চালিয়াকৈ মানে শ্বুট কৰি দিলে ভাল লাগিলে ভিডিঅ'টো শ্বুট কৰি দিয়াৰ কাৰণে আৰু গোটেই মানুহখিনি আহিলে কিন্তু এটা কথা কি মানুহ আহিছে দেখাটো দিছে গৈছে আৰু সমাজত এইটো থাকেই চবতে নহয়নে কৰাখিনি কৰি থাকিব আৰু নকৰা মানে কি মানে পালটো মাৰিবলৈ আহি থাকিব গৈ থাকিব এনেকৈ ধৰণে আৰু মই মানে কি গোটেই মানুহখন আছে নাই এনে চুং কৰি আছোঁ হ'লেও কৰিছোঁ নোকোৱা নহয় দেই মেক্সিমাম কামত 3-4খন ৱাল মই মাৰিলোঁ তাৰপিছত চাহ খাবলৈ বহিলোঁ গোটেইখনে সকলোৱে একদম বাই ভিনি দদাই চব মানে মোমাই খুৰী আইনা এনাই চব আৰু গোটেই গাঁৱৰ মানুহ গোটেইখিনি মিলি তেনেকৈ চাহ তাহ খালোঁ তাৰপিছত চাহ তাহ খাই থাকোঁতে গোটেই জমনি কথা মানে গোটেই ইটোৱে এইটো ঠাট্টা মৰা তাৰপিছতে মই ঘৰলৈ আহিলোঁ মানুহকে ৰাতিপুৱা ভাত নোখোৱাকৈ গৈছিলোঁতো কাৰণ সোনকালে গ'লোঁ মই 8টা বজাতে গুচি গ'লোঁ আৰু বতৰটো বেয়া বোলো অকণ সোনকালে গ'লে হ'ব আজি বজাৰো আছিলে কিন্তু বজাৰ যোৱা নহ'ল তাৰপিছত ভাতকেইটা খাবলৈ আহিলোঁ ভাতকেইটা খাই বোলো লাহেকৈ যাম তাৰপিছত ভাত পানী খালোঁ খাই বৈ কিনি আৰু এটা কথা দেই তামোল খাই আছোঁ বেয়া চেয়া নাপাব দেই এইখিনিতে কথা এটা কৈ দিছোঁ কাৰণ কেলৈ তামোলটো খাবলগীয়া হৈছে মানে কিনো খাম ন তামোলে খাওঁ নহ'লে বেয়াও পায় তাৰপিছত আকৌ নামঘৰলৈ আহিলোঁ আহি দেখিলোঁ একদম পূৰা মাছ ফ্ৰাই কৰি হৈ গ'ল তাই সৰু কেৰাহীখন দেখিছে ন এইখিনি পূৰা মাছৰ পেটু আৰু ডিমটো মানে ভাজিছে কোনোবা কিছুমান আজিকালি মালো খায় ন তো অকণমান খাব আৰু কষ্ট কৰাৰ কাৰণে তাৰপিছতে ঢালাই কৰি আছে ৱাল মাৰি আছে বনাই আছে এইফালে ভাত হৈ গ'ল এইফালে একদম পূৰা চব ৰেডি আৰু গোটেইখনে খাবলৈ আৰম্ভ কৰি দিলোঁ এই সন্মুখ আহিলে একদম পূৰা ফিটিংকৈ লৈছোঁ একদম পূৰা তাৰপিছত খাম বুলি গোটেইখনে একেলগে বহিলোঁ খাম বুলি তাৰপিছত
দেখিছে নহয় কিন্তু আমি মানে এতিয়া কি আমাৰ এইটো চাহ খোৱা ঘৰ, সেইটো আমাৰ নামঘৰ, তাৰপিছত তোমাৰ চাহ খোৱা ঘৰ। চাহ খোৱা ঘৰটো মানে কি আমি এতিয়া দুভাগ কৰিছোঁ, এটা গুদাম চিষ্টেম কৰিছোঁ আৰু এটা মানে এনেকৈ মানুহ বহি ভকত বৈষ্ণৱ কোনোবা দূৰৰ লৈ আহিলে বহাই ধুনীয়াকৈ খুৱাবৰ কাৰণে। তাৰপিছত মানে কি হ'ল মানুহ আমাৰ বহুত বেছি হৈ গ'ল যে সেইটো কাৰণে মানে 2 কিস্তি কৰি দিয়া হ'ল। এইটোত মানে এতিয়া ধৰি লওক আমিখিনি খাই আছোঁতো, আমিখিনি খোৱাৰ পিছতে মানে আকৌ পিছত এইখিনি খাবহি আৰু সেইখিনি মানে বাহিৰত কি কৰি আছে মই দেখাই আছোঁ, আপোনালোক চাই থাকক। পিছত মানে তেওঁলোকে মানে আহিব, আমি সেইটো কাৰণে খাই আছোঁ ধুনীয়াকৈ, ঠিক আছে অকণমান চাই লওক। সেইখন কি কৰিছ? দিনভৰ কষ্ট কৰা হ'ল না, কষ্ট কৰি মানে পূৰা ভোক লাগিলে যে সেইটো কাৰণে বোলো পূৰা দিছোঁ আৰু দেখিছে নহয়, পূৰা মুকতা মুখকৈ ভৰাইছোঁ। ভোক লাগি আছিলেতো আৰু ধেমালি কৰি এনাইহঁতক কৈছোঁ মানে মোক আৰু অকণমান দে বেছিকৈ দে, মাছ দে বেছিকৈ দে বুলি। আমাৰ এজন নামঘৰীয়া এজন বহিছে দেখিছে চেলেং চাদৰ লৈ কিনি, তেওঁ এবাৰ অৱসৰ ল'ম বুলি কৈছে, কি হ'ব নাজানো, বিশেষ পিছত আলোচনা হ'ব। তাৰপিছতে সকলো এনেকৈ মিলি ধুনীয়াকৈ খালোঁ। খাই বৈ তাৰ মাজতে মানে কি বুলি কয়, তাৰ মাজতে আকৌ এজনে ঠেৰ পাতিলে বোলে মানে অকণমান কিবা কিবি হ'ল, মানুহ কিছুমান কিবা কিবি টকা পইচা থাকে না, তো এনেই মানে কথা বতৰা হেৰি কৰি উঠি গুচি গ'ল। তো আমি খাই বৈ উঠি গুচি আহিলোঁ আৰু এইজনলৈ চাওক ৰাইজ লাল লগা মাইকিনি জেগাডোখৰ চাইছে, মানডু চাইছে, মানে মানডু চাইছে, জেগাডোখৰ চাইছে। আমাৰ ৰাইজৰ কাম কৰি খাই বৈ এদাই আমাৰ ভকত কেইজনমানে চুকত সোমাইছেহি দেই। একো নহয়, চবৰে জানে আজি দুনিয়াত নোখোৱা মানুহ নাই। তো আহিছে মানুহ, গৈছে মানুহ, খাইছে মানুহ, তো আমিও খাই বৈ আদায় কৰি দিলোঁ। মানুহে মানুহ আজিলৈ মানে ঠিক আছে। ভিডিঅ'টো কেনেকৈ লাগিলে ক'ব একবাৰ আৰু বহুত লম্বা নকৰোঁ দেই।